সকলোকে নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আজি এটা নতুন ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ যিটোৰ দ্বাৰা আপোনালোকে বহুত উপকৃত হ'ব বুলি মই ভাবিছোঁ। ভিডিঅ'টো হ'ল এনেকুৱা ধৰণৰ, আপোনালোকে যিহেতু বহুতে ভেকচিন লৈ গ'ল, এতিয়াও ল'ব বহুত বাকী আছে। যিহেতু যিসকলে ল'লে তেওঁলোকৰ চাৰ্টিফিকেটসমূহ কেনেধৰণে ডাউনলোড কৰিব লাগে সৌতে বহুতে নাজানে। গতিকেলৈ যে আজি মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক জনাম আপোনালোকৰ নিজৰ মোবাইলৰ দ্বাৰা আপোনালোকে কেনেধৰণে আপোনালোকৰ ভেকচিনৰ চাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰিব। সবিশেষ জানিবলৈ মোৰ ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকক আৰু মই দেখুৱাইছোঁ আপোনালোকক কেনেধৰণে আপোনালোকৰ চাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰিব। আপোনালোকে প্ৰথম আপোনালোকৰ মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰলৈ যাব। তাত গৈ মেলি আপোনালোকৰ ওপৰত যোনটো ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকক ওপৰত চাৰ্চ বটনটোলৈ যাব। চাৰ্চ বটনটোলৈ গৈ মেলি আপোনালোকে ইয়াত কোৱিন বুলি চাৰ্চ কৰিব। কোৱিন বুলি চাৰ্চ কৰাৰ পিছত kowin.gov.in আপোনালোকে দেখি পাইছে এইটো লিংকত আপোনালোকে ক্লিক কৰি দিব। এইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ নতুন পেজ অ'পেন হ'ব। ইয়াত আপোনালোকে দেখা পাইছে ডাউনলোড চাৰ্টিফিকেট। আপোনালোকৰ এই ডাউনলোড চাৰ্টিফিকেটলৈ অপশ্যনটোলৈ যাব লাগিব। ইয়াত মই দেখাইছোঁ আপোনালোকক ডাউনলোড ইয়ৰ ভেৰিফিকেশ্যন চাৰ্টিফিকেট ফ্ৰম কোৱিন। আপোনালোকে এইটো অপশ্যনলৈ যাব, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা নতুন পেজ অ'পেন হ'ব। নতুন পেজটো অ'পেন হ'ব আপোনালোকক। মই দেখাইছোঁ আপোনালোকক কেনেধৰণে আপোনালোকে ডাউনলোড কৰিব লাগিব। ইয়াত আপোনালোকৰ ইয়াত চাৰ্টিফিকেটসমূহ ডাউনলোড কৰিবলৈ আপোনালোকৰ ইয়াত প্ৰথম আপোনালোকৰ ফোন নম্বৰটো যোনটো আপোনালোকৰ ভেকচিন লোৱাৰ সময়ত আপোনালোকৰ ফোন নম্বৰ দিছিলে সেই ফোন নম্বৰটো আপোনালোকে টাইপিং কৰিব লাগিব। মই ফোন নম্বৰটো টাইপিং কৰি দিলোঁ। তাৰপিছত ইয়াত আপোনালোকক গেট অ'টিপিত ক্লিক কৰি দিব। অ'টিপিত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এটা নতুন আপোনালোকৰ মোবাইলত এটা অ'টিপি আহিব। অ'টিপিটো আপোনালোকে টাইপিং কৰিব লাগিব। ইয়াত অ'টিপিটো আপোনালোকে টাইপিং কৰিব। টাইপিং কৰাৰ পিছত আপোনালোকৰ ইয়াত ভেৰিফাই এণ্ড প্ৰচিড এইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। মই দেখুৱাইছোঁ আপোনালোকৰ ইয়াত এইখিনি দেখা পাইছে। আপোনালোকৰ যি প্ৰথম ভেকচিনটো যেতিয়া লৈ হ'ল ন আপোনালোকৰ তেতিয়া তাৰপিছত আপোনালোকৰ তললৈ যাব। তললৈ অহাৰ পিছত আপোনালোকৰ চাৰ্টিফিকেট বুলি এটা অপশ্যন ওলাব। এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ অতি সহজতে আপোনালোকৰ চাৰ্টিফিকেটসমূহ ডাউনলোড হৈ যাব। মই দেখুৱাইলোঁ চাৰ্টিফিকেট ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা আহি গ'ল দেখিছে। মই দেখুৱাইছোঁ আপোনালোকক এইটো ডাউনলোড কমপ্লিট। আপোনালোকক মই দেখাই দিছোঁ এবাৰ এতিয়াও চাৰ্টিফিকেটখন। এখন মোৰ চাৰ্টিফিকেট এখনে আছিলে চাৰ্টিফিকেট দেখা পাইছে। আপোনালোকৰ চাৰ্টিফিকেটখন এনেদৰে অতি সহজতে ডাউনলোড কৰি ল'ব পাৰিব। এইটো আচলতে চমুকৈ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো বেলআইকনটো প্ৰেছ কৰি ৰাখিব, কিয়নো আগলৈ এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'সমূহ মোৰ চেনেলত পাই থাকিবৰ কাৰণে। আৰু এটা কথা জনাই দিওঁ, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ। জয় আই অসম।